নট লংকাপাৰা ঘটনাটো কেতিয়া হৈছিলে আৰু ঘটনাটো আপোনাৰ ইয়াৰ আজি 22 না 22 তেতিয়াহ'লে আমাৰ ইয়াত 3 দিন হ'ল 20 তাৰিখত হৈছে সৰি 19 তাৰিখত 19 তাৰিখ হৈছে আৰু ইয়াত কেতিয়া পৰা আমি 3 দিন হ'ল তেতিয়াহ'লে ধৰি লওক আপোনাৰ এতিয়া 3 দিনৰ পৰাই আছোঁ যেতিয়াৰ পৰা হাল্লা হৈ আছে তেতিয়াৰ পৰাই কি কি ক্ষতি হৈছে আপোনালোকৰ আমাৰ এতিয়া ঘৰত ছাগলী মুৰ্গী গাহৰি আছিলে আৰু ঘৰ বাৰ সব জ্বলাই দিছিলে চাইকেল আছিলে আমাৰ যেটো আমাৰ ল'ৰা ছোৱালী স্কুলত যায় সেই চাইকেলটো সব জ্বলাই দিলে এতিয়া আমি যেনেকুৱা গণ্ডগোল হৈছে আমিতো সব টোপলা টোপলি লৈ পেলাই ক'ত যাব পাৰিম ন ল'ৰা ছোৱালীয়ে ধৰি একফালে হাতত ধৰিম না টোপলাই ল'ম ল'ব পৰা নাই সব জ্বলাই দিলে চাউল আছিলে 40 কেজিমান আৰু ধান চান আছিলে সব জ্বলাই দিলে ক'ত যাওঁ ক'ত নাযাওঁ এতিয়া মাথা বেয়া হৈছে ভাবিয়ে চিন্তা কৰিয়ে মাথা গৰম হৈছে বেমাৰ লাগি গৈছে এতিয়া আজি চৰকাৰে আপোনালোকক গাঁৱত নিবৰ কাৰণে এটা অনুৰোধ কৰিছে আপোনালোকে কিবা ক'ব অনুৰোধ মানে ঘৰ নিজৰ ঘৰ বাৰ আছে যে ঘৰ বাৰ মানে মাটি আছে মাটিটো এতিয়া নিজৰ এইটো মাটি মানে কি নিজৰ মাতৃভূমি সেইটো আমি কি কৰিব লাগে থাকিব লাগিব ঘৰ বনাই আছিলোঁ কোনো ৰকম কষ্ট মষ্ট আছিলোঁ এতিয়া সৰু এটা কথাতে চাউতালবিলাকে বা বেলেগ জাতীয় হওক এনেকা কাজিয়া যুদ্ধ কৰিলেতো নহ'ব নহয় ঘৰ বাৰ জ্বলাই দিলেতো নহ'ব এইটো ঘৰ বাৰ জ্বলাই দিলে আমি ক'ত থাকিম কি কৰিম ন যেটো আমি হাজিৰা বাজিৰা কৰি পেলাই খাওঁ আৰু ইহঁতে সেইটোৱে নিজৰো ক্ষতি হয় আমাৰো বড় মানুহবিলাকৰো ক্ষতি হয় এনেকুৱা কৰিব নালাগে না মিলি জুলি থাকিব লাগে চবে কিন্তু এনেকুৱা ক্ষতি বাতি কৰিলে ইহঁতৰে লছ হয় আমাৰো লছ হয় সেইটোৱে আমি চৰকাৰৰ পৰা বিচাৰো ইহঁতক মিলাই বুজাই পেলাই থাকিব দিয়ক আৰু যাহাতে আৰু নেক্সট টাইমত নহওক আৰু আগবাঢ়ি আছে আজিকালি ল'ৰা ছোৱালী ইহঁতে কি শিক্ষা পাব ন ল'ৰা ছোৱালী যিটো জ্ঞান দিব লাগে সেইটো জ্ঞান দিব নোৱাৰিতো ল'ৰা ছোৱালী ক'ত পঢ়ি আছিলে ল'ৰা ছোৱালী আমাৰ ইয়াতে এইটো স্কুলত চব পঢ়ি গৈছে নেকি কিতাপ চিতাপ গ'ল কিতাপ চিতাপ নাই জ্বলাই দিলা হয় একদম সব জ্বলাই দিছে গৰু ছাগলী আছিলে গাহৰি কিবা আছিলে গৰু আছিলে আমাৰ মুৰ্গী আছিলে সব জ্বলাই দিলে মুৰ্গীও উঠাই লৈ গ'ল চাগে কি ক'ম আৰু মই একদম চিন্তা কৰি পেলাই মাথাই বেয়া হৈ গৈছে ইমান দুনিয়াভৰা মানুহ আছে ক'ত থাকিব ক'ত নাথাকিব আপোনালোকে ভাবি চাওক এতিয়া চৰকাৰে আপোনালোকক লৈ যাব বুলি কৈছে আজি কি ক'ব চৰকাৰেতো কৈছে হয় চৰকাৰেতো কৈ আছে ঘৰত যাব লাগে বোলে ল'ৰা ছোৱালী লাইফ বেয়া হয় বোলে হয় সেইটো ঠিকে কৈ আছে ছাৰে কিন্তু মুখৰ মাত দিলে নহ'ব নহয় আগতে পুলিচ প্ৰশাসন আনি দিব লাগিব দিনত ভাল ৰাতিৰ টাইমত কি হ'ব কি নহ'ব কোনো পাত্তা নাই ল'ৰা ছোৱালী লৈ পেলাই আমি দৌৰিব নোৱাৰোঁ আৰু বুঢ়ী মানুহ যিটো বৃদ্ধ মানুহ ইহঁতেনো ক'ত দৌৰিব পাৰে এতিয়া যদি এজন মানুহ মৰি গ'লে তাৰপিছতহে পুলিচ আৰ্মিবিলাক দৌৰি আহে ঘটনা হোৱাৰ পিছতহে মিডিয়াবিলাকো আহে তেতিয়াহ'লে ঘটনা হোৱাৰ পিছত আহিলেতো নহ'ব সেইকাৰণে এনেকুৱা নহওক বুলি আমাক আগতে পুলিচ প্ৰশাসন দিব লাগিব সেইটো আমি দাবী কৰি আছোঁ ছাৰৰ পৰা নহ'লে আমি কোনো ইয়াৰ পৰা যাব নোৱাৰা নাই নাযাওঁ ইয়াত চৰকাৰে কিবা খাদ্য যোগান ধৰিছে দি আছে আজিৰ পৰা দিছে যেনিবা আমি দুদিনমানতো বহুত কষ্টই চলিছোঁ দিনত খাব পৰা নাই ভাত পানী নাই আৰু কম্বল দিছে বাৰু কিন্তু কম্বলটো কাৰোবাৰ 10জন পৰিয়াল আছে এটা ঘৰতে 10জন মানুহ আছে এটা কম্বলত ক'ত থাকিব পাৰে নোৱাৰে সেইকাৰণে এইটোৱে মই ক'ব বিচাৰিছোঁ যেটো 10জন বা 12জন মানুহ আছে এটা পৰিয়ালত ইহঁতৰ কাৰণে 3খনমান কম্বল আৰু ত্ৰিপালটো দিছে যেনিবা সেইটোও সৰু হয় সেইটোৰ কাৰণে আৰু অলপ ডাঙৰ সাইজ কৰি দিলে ভাল হয় এইটোৱে মোৰ কৈছে